অসমৰ শিক্ষা বিভাগ আৰু সেবাৰ যি ছাত্ৰ ছাত্ৰীৰ ওপৰত যি তেওঁলোকে অৱহেলা কৰা দেখা গৈছিল, মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হৈছিল। ইয়াৰ প্ৰতিবাদতে ধলপুৰ অঞ্চলত ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰাৰ বাবে তেখেতসকলে প্ৰতিবাদত নামি পৰিছিল। আৰু এই কাৰ্যক ধলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী ৰাজকুমাৰ পেগু নামৰ বিষয়াগৰাকীয়ে এই ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে অত্যাচাৰ চলাই তেখেতসকলৰ ওপৰত উপজোপৰি আক্ৰমণ কৰি লৈছিল। আমি এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আজি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিটো আঞ্চলিক ছাত্ৰ সন্থাই এই বিষয়াগৰাকীক নিলম্বনৰ দাবীত প্ৰতিটো অঞ্চলতে কলা পতাকা প্ৰদৰ্শন কৰি তেখেতক নিলম্বনৰ দাবী জনাইছোঁ। আমি অতি শীঘ্ৰে অসম চৰকাৰৰ গৃহ বিভাগ তথা লখিমপুৰ জিলাৰ গৃহ বিভাগক আমি দাবী জনাইছোঁ। অতি শীঘ্ৰে এই বিষয়াগৰাকীক নিলম্বন কৰা আমি দাবী জনাইছোঁ। যোৱাকালি যিটো ঘটনা হৈ গ'ল, গণতান্ত্ৰিকভাৱে আন্দোলন কৰা আন্দোলনকাৰীৰ ওপৰত ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগু নামৰ বিষয়াজনে যি মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰিলে, আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰৰ গৃহ বিভাগক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে ৰাজকুমাৰ পেগুক নিলম্বন কৰক আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰা কাৰ্যসূচীক যি দমনমূলক নীতিয়ে তেওঁলোকে স্তব্ধ কৰিব বিচাৰিছে, কোনো কাৰণত স্তব্ধ নহয়। আজি সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা ছাত্ৰ সন্থাই লখিমপুৰ জিলাৰ প্ৰতিটো প্ৰান্ততে ৰাজকুমাৰ পেগুক নিলম্বনৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি আমি ধলপুৰ প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰৰ গৃহ বিভাগ লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক আমি এটাই দাবী জনাইছোঁ, অতি শীঘ্ৰে ৰাজকুমাৰ পেগুক নিলম্বন কৰা আমি দাবী জনাইছোঁ। যিহেতু মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা কাৰণে তেওঁলোকে প্ৰতিবাদস্থলীলৈ আহিছিল। আৰু প্ৰতিবাদ কৰি থকা অৱস্থাত ৰাজকুমাৰ পেগু নামৰ বিষয়াজনে তেওঁলোকক মানসিকভাৱে নিৰ্যাতন চলোৱাৰ উপৰি শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ আমি পাইছিলোঁ। আৰু তাৰ প্ৰতিবাদত আজি প্ৰতিবাদ আমি এই ধলপুৰ মাছমজিয়াত কৰিছোঁ। আৰু অতি শীঘ্ৰে সেই বিষয়াজনৰ ওপৰত গণতান্ত্ৰিক আন্দোলন কৰা ছাত্ৰ ছাত্ৰীসকলক যি মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলাইছিল, সেই বিষয়াজনৰ ওপৰত বিহিত ব্যৱস্থা কৰি নিলম্বন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। পোনপ্ৰথমে যি প্ৰশ্নকাকত ফাদিল হ'ল তাৰ বাবে শিক্ষা বিভাগ আৰু প্ৰশাসনক ধিক্কাৰ জনাইছোঁ। আৰু এই প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো লৈ ধলপুৰ অঞ্চলৰ 10ৰ ছাত্ৰ ছাত্ৰীসকলে আৰু যিসকলে মেট্ৰিকত অৱতীৰ্ণ হৈছে সেই ছাত্ৰ ছাত্ৰীসকলে ধলপুৰ অঞ্চলত যি প্ৰতিবাদ কাৰ্যসূচী লৈছিলে, সেই প্ৰতিবাদ কাৰ্যসূচী ধলপুৰৰ আৰক্ষী বিষয়াজনে আহি যি ধৰণে তেখেতলোকক মানসিকভাৱে অত্যাচাৰ কৰিলে, তাৰপাছত থানাত নি তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত শাৰীৰিকভাৱে অত্যাচাৰ কৰি তেওঁ এটা প্ৰশ্ন কৰিছে যে শিক্ষিত ব্যক্তিসকলে আন্দোলন কৰিবলৈ নাহে। তাৰ মানে তেওঁ ৰাজকুমাৰ পেগু ডাঙৰীয়াই কি বুজাব বিচাৰিছে? কি আমি সংগঠন কৰা ব্যক্তিসকল কি শিক্ষিত ব্যক্তি নহয় নেকি? কি শিক্ষিত ব্যক্তিসকলে আন্দোলন নকৰে নেকি? তাৰ বাবে তেওঁক আমি ধিক্কাৰ জনাইছোঁ। অসম চৰকাৰৰ লগতে প্ৰশাসনক তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লৈ অতি সোনকালে তেখেতক নিলম্বন কৰিবৰ কাৰণে সদৌ টাই অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা আমি তাক দাবী জনাইছোঁ।